মই নোৱাৰা পাই তোৰ এই কথাটো ইমান সন্তুষ্ট কিয় মহেন্দ্ৰ আছেনে নাই আছে কিন্তু মোৰ নামটো শুনি আপুনি হাঁহিলে যায় এইবোৰ আমাৰ মোৰ দেউতা মহেন্দ্ৰ মোৰ বাইদেউৰ সহপী সেই ক্লাছ 9 10 থাকোঁতে আমাৰ ঠিক কৰিছে তাৰ মানে আপুনি তোমাৰ বৰদেউতা নহয় খুৰা খুৰা বুলি মাতিবি আৰু একেবাৰে শুনাব আমাৰ দেউতাক কৰিব এবাৰ আচৰণি যাব মোৰ জন্ম ছেপ্টেম্বৰত 28 তাৰিখ আৰু ইয়াৰ জন্ম আগষ্টত 14 তাৰিখ গতিকে কিমান দিনৰ মূৰত পঢ়ছে দেখিলোঁ কিন্তু কি কৰিবি সময়ৰ সংসাৰ এনেকৈ মেলাই ধৰিছে দলকৈ ইচ্ছা ধৰণৰ পানী উপায় নাইকিয়া হ'ল এৰাও ভয়ং যিমানে বাঢ়ে মোৰ কৰি মনটো যিমানে চাৰি গুচি আহে বুজিছা আচ্ছা এই দিশেতো এতিয়া এক্সাইজ ডিপাৰ্টমেণ্টতে কাম কৰি আছনে কিয় তোৰ কিবা সন্দেহ হৈছে নেকি একেবাৰে নথকা নহয় কোনে কোনে চাকৰি ইস্তফা দিয়াটো তোৰ স্বভাৱেই লেখি ঠিকেই ধৰিছা সেইটো চাকৰি বাদ সেইটো দিব চাকৰি বাদ দিলোঁ ডিচি পিছে এতিয়া এতিয়া ইয়াৰে অহাৰ কথা ভাবিছোঁ ইয়াৰে কাজ কৰিছিলোঁ প্ৰিন্সিপাল হৈ খবৰ জইন কৰিব আহিছে মানে সেই পবিত্ৰ হাজৰিকা কন্যা মহাবিদ্যালয় অঁ কলেজখন নাম কৰোঁ অসম নগৰ পৰীক্ষাত পণ্ডিত এজন পুণ্যাত্ম নামেৰে জইন কৰ বৰ ভাল হ'ব পিছে কলেজখনৰ নামাকৰণ পৰীক্ষাত পণ্ডিত বা মানে মানে পবিত্ৰ বলে বিল্ডিংটো বনাই যা আমি তোমালোকৰ দেউতাৰ নামেৰে কলেজখন নামাকৰণ কৰিছোঁ আচলতে পবিত্ৰ হাজৰিকা আচলতে মানুহবোৰ আজিকালি বৰ ধন কৰা হ'ল বুজিছোঁ এই কলেজখনৰ নামাকৰণ আচলতে পবিত্ৰ হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাত নহয় এই গোটেই ভটৰ ধনৰ লগতহে হৈছে বুজিছ আজিকালি মানুহবোৰ বৰ ধন টকলা হৈ গ'ল বুজিছ এৰা মই পাহৰিছোঁ নহয় গতিকে জলকৈ ইচ্ছা ধৰণৰ এইয়া কথা চবাই থাকোঁতে পাহৰিছিলোঁ নহয় দয়া অ' হৰি দয়া মহেন্দ্ৰ ল'ৰা ছোৱালীৰ নাম ৰাখিলে লাচি ধৰিবি ৰাতিলো আৰু সেই হাইস্কুলৰ দিনৰ কথা তই ৰক্ষা কৰা দেখি বৰ ভাল লাগিছে তই কৈছিলি তই এহাল ল'ৰা ছোৱালীৰ বাপেক হবি সিহঁতৰ নাম হবি লাচি ধৰিবি তেতিয়া মই কৈছিলোঁ তেতিয়া মই কৈছিলোঁ তই যদি জয়া তই এক ঘটনাবলী জন্মনি গতিকে তোক ছোৱালী মোৰ ছোৱালীটোৱে এইবোৰ বহুত দূৰলৈ কথা বুজিছ সংসাৰৰ কথা কৈছোঁ ল'ৰা এটা আৰু আমি মানুহ ঘৰতে দহবাৰ ইঞ্জিনিয়াৰিং পাছ কৰি লেপটপ সোমাইছোঁ সেই কথাগুৰি আমাৰ ওচৰতে অঁ মই তোক তাত কৰি চিনাকি কৰাই দিওঁ এতিয়া বছৰ জল কথাটো মোৰ ল'ৰাটোচোন দেখিলি গ্ৰেজুৱেট গতিকে বেকাৰ এই ছোৱালীজনীৰে এইবাৰ প্ৰাইভেটকৈ বিয়ে দিব বুজিছোঁ প্ৰাইভেট নিদিওঁ ইয়াৰ পৰা টাউনলৈ 6 মাইল গতিকে অহা যোৱা কৰা ঠাই বহুত সমস্যা হয় ইফালে বাপেকটো হ'ল গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী এই অপলমাহে বাপেকে চৰকাৰে দৰমহাহে দিয়া নাই নহয় বুজিছ আৰু বিহাত কৰাৰ কাইদাটো একেবাৰে নিদিকিলো নহয় চলিবলৈ বৰ কষ্ট হৈছে বুজিছ এই খালি চাহ আনিলে তাৰমানে কিবা যোগাৰ কৰিছা অন্য ৰূপে কৰিব নালাগে হা দুপৰীয়া হ'ল একেবাৰে ভাতটো বনাই এয়া বিজয় বুজিছ এতিয়াৰ পৰা তোৰ কিতাপ পত্ৰ আৰু পৰীক্ষা চৰীক্ষা কথা পৰীক্ষাকেই সুধিব নো প্ৰব্লেম দয়া তোমাৰ মায়ে দেখাইছে
আজি 2 বছৰ মানে এইটো খুলি দা ৰিফ্লেক্ট মাৰি আছে ৰিফ্লেক্ট মাৰি আছে খুলি দা দেৰি হৈছে নহয় ভাত খাবলৈ আৰু দেৰি নাই বৰ অফিচ আছে নহয় আমাৰ গাঁৱলীয়া অফিচে দেৰি কৰিছিল সেয়েহে মানুহৰ ভাত পানী খাই এইবিলাক কৰিহে গতিকে এনেই আগবেলাটো কৰি থাকি আচ্ছা মই মনে বীৰেন্দ্ৰ আমাৰ বিলেত এতিয়া অইল ইণ্ডিয়াৰ ডাঙৰ অফিচাৰ বহুত দায়িত্ব তাৰ ঘৰলৈ আহিলে আহেতো প্ৰায়ে নহয় আজিকালি আমাৰ ল'ৰা ছোৱালীয়ে নতুন যিমানে ডাঙৰ হয় সিমানে নিজৰ নাই নহয় মোৰ ভাইটো এনেকুৱা হ'ব নোৱাৰে আমাৰ বিলেত এতিয়া ককায়ে বুলিলে একোৱেই নালাগে আৰু বোৱাৰীজনী বৰ ভাল পুলিচা ওলাখনৰ মানুহ লোক ধান কৰিবলৈ একো নাই ভাল ভাল বেয়াটো বেয়া আচ্ছা ফুটবল চুটবল যে খেলিছিল বৰ যে ৰাস্তা আছিল সেই যে ৰাস্তাবোৰ বুলিলে একোৱেই নালাগে কি নাম আছিল কি এটা ক্লব কি কৰে তাৰ কাহিনী বহুত বুজিছ সি ক'ত থাকে কি কৰে একোহে কৰিবলৈ নোৱাৰি আহকচোন খুৰা যা হাত ধৰি তোৰ বাপৰ বাৰু ধীৰেন্দ্ৰ আহিছে নেকি নাই আপোনালোকৰ পদূলিত গাড়ীখন দেখিয়ে গাঁৱত ধীৰেন্দ্ৰ আহিছে বোলে উদুলি গাড়ীখন বিলনতে আমাৰ এইটো নাযাওঁ গাড়ী মানে ধীৰেন্দ্ৰ মানে অইলৰ চাকৰি চাকৰি মানে সপোন সপোন মানে সেইকাৰণে উদুলি টকাই দিয়ে মানুহবোৰে ইমান ভাল পাইছে ধীৰেন্দ্ৰ তেল কৰা প্ৰতিযোগিতা ধীৰেন্দ্ৰ ভাল পাইছে নচা চাকৰি এটা ব্যৱস্থা কৰি দিয়ে পিছে বীৰেন্দ্ৰ ধীৰেন্দ্ৰ কম নহয় দেই চাফা চাফি কৰি চাফা চাফি কৰি দিছে তেওঁৰ সৈতে গাঁৱৰ তেওঁৰ সৈতে গাঁওখন নচলিব প্ৰথমে লগত ধৰে পিছত চাকৰি এনে কথা আগলৈ মোৰ আগত নকবি সি মোৰ সহদৰ ভাই মোৰ সন্মুখত তাৰ ৰচনা ৰচিবলৈ তই সাহস কেনেকৈ কৰি আপোনাৰ খঙেই উঠিবতো কিয় নুঠিব সি অইলৰ অফিচত হোৱা দেখি তাৰ উন্নতি হোৱা দেখি তহঁতক হিংসা লাগিছে নহয় বিলেতে কষ্টই চাকৰি দিব কথা ক'বলৈ আমাৰ বিলেত কষ্ট হ'ব নোৱাৰে এৰো এসাঁজ খাই এসাঁজ নাখাই তাক পঢ়ুৱাই দিছ সামাজিকত দেখিছোঁ আৰু সেইটো বিলেত কেনেকুৱা হ'ব পাৰে কথা ক'বলৈ আহিছে মই কৈ দিছোঁ পাপ হ'ব বিৰোধৰ মহাপাপত নৰিবি তহঁতে মই নিশ্চয় শুনিছোঁ হেল্ল' একেবাৰে নিজৰ দুখনেৰে অৰ্পণা বিশ্বাস কৰা টকা কুড়িটা দি নব ক'লে কল্পনা মাছ ভাড়াটো দিছোঁ মই ঘূৰি যাম কৈছা কোম্পানীটো আমাৰ মন্ত্ৰী সকলে হোৱা হ'ল গাঁৱৰ বুলি চাকৰি এটা দিয়ালেহেঁতেন আপোনাৰ হাতত টকা দিয়ক মই বিচা উঠাই মই কেতিয়াও বিশ্বাস নকৰোঁ বিশ্বাস কৰিছোঁ যদি মই মোৰ নিজৰ মূৰটোকে খাওঁ মই নাজানো কল্পনা তই সেই টকা কেইটালৈ সিহঁতে ইমান লোভ নকৰে আই নপাই হ'ব কৈছোঁ নহয় মই বিশ্বাস নকৰোঁ কথাটো সত্য দেউতা কলা লিখিলে কম তহঁতে হেডালখন মুখেৰে ক'লেও মই কেতিয়াও বিশ্বাস নকৰোঁ আমাৰ বিলেন কষ্ট হ'ব নোৱাৰে আমাৰ বিলেন দেৱতুল্য মানুহ মই কৈছোঁ চুপ মনে মনে থাক কি হৈছে কি হৈছে ইয়াত
নাই নাই একো হোৱা নাই ইমান হুলস্থুল কৰিছ যে একো হোৱা নাই এই ইহঁত মানে মাজে মাজে মোৰ বিশ্বাস লৰাই দিয়ে বলে দিয়া এই বয়সত ইমান খং কথাটো কিন্তু ভাল হোৱা নাই মহেন্দ্ৰ কি কৰিবি সেইবোৰ সহজত প্ৰবৃত্তি এৰিবই নোৱাৰিম নহয় গাঁৱলীয়া মানুহ যে বিজয় সেই জংঘলীয়া কৃষ্ণৰে থাকিব নোৱাৰে সেইবোৰে খং মাত কথাবোৰ বৰ ডাঙৰ হৈ যায় নাই নাই অতি বেয়া কথা বিশেষকৈ হাতৰ কাৰণে অতি বেয়া এটেক কৰিব বুলি ভয় কৰিছে নমৰুনে তাৰ হাতত সেই অন্যভাৱে স্থান নাই সেই বন্ধ হাত কৰে সেইটো দুৰ্বল হয় এই আমাৰ হাত আৰু দলৰ স্থান দিও নহয় কেতিয়াবা এটেক কৰিব খুজিলেও সেই দলজনে সমানে ভগাই লয় সেই নমৰুনে একো চিন্তা কৰিব নালাগে মই কিন্তু একেবাৰে মই কিন্তু একেবাৰে সঁচা এই জিতেন্দ্ৰে কাপুৰৰ সঁচা কথা কৈছিলো চাহ দিবলৈ যে কচোন মানুহ হৈছে দেখা নাই গুচা গুচা এতিয়া তামোল এখনকে আপুনি তামোল চামোল দিব নোৱাৰো এতিয়া তাতে পানী গৈছে বাপ নিজৰ মূৰটো খাম বুলি নিজৰ মূৰটো খাম বুলি শপত খাওঁতে ককাইদেউ বিশ্বাস নকৰিলে অৱশ্যে কৰিবনো কেনেকৈ মূৰটো বুলিবলৈ খোলাটোহে ভিতৰত মালটো নায়েই কৰিব নেকি প্ৰভু কথাটো বিশ্বাস কৰিবলৈ ককাইদেউ থমুতি দিয়া প্ৰভু ককাইদেউ থমুতি দিয়া মিউজিক